নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আৰডি ফিল্মছৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, আমি সকলোৱে সপোন দেখোঁ, আপুনি দেখে, মই দেখোঁ, আমি সকলোৱে দেখোঁ। কিন্তু সেই সপোনত উপনীত হ'ব পাৰিছোঁনে আমি? বন্ধুসকল, আমাৰ জীৱনৰ যি লক্ষ্য আছে সেই লক্ষ্যত উপনীত হ'বলৈ আমি কৰিছোঁ কি? আচলতে এনেকুৱা ধৰণৰ বিভিন্ন কথা চিন্তা কৰি আমি কেতিয়াবা ডিপ্ৰেশ্যনত যাওঁ, আৰু ডিপ্ৰেশ্যনৰ পৰা ওলাই আহোঁতে বহু সময় লাগে। হয় বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি কথা পাতিম এনেকুৱা কেইটামান ট্ৰিক্স যি ইউজ কৰি আমি জীৱনত সফল হ'ব পাৰোঁ, জীৱনত আমাৰ সেই সপোনবোৰ পূৰা কৰিব পাৰোঁ। বৰক তেনেহ'লে বন্ধুসকল, অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ কি কিনো সেই কেইটামান ট্ৰিক্স। ইয়াৰ 1 নম্বৰ পইণ্টটো হৈছে জাষ্ট ইম্প্ৰুভ বাই 1%। হয় বন্ধুসকল, আমি এবাৰ আপুনি ভাবক যে যদিহে আমি দিনত 1% ইম্প্ৰুভ হওঁ, তেনেহ'লে বছৰত আমি 38 টাইমছ, এপ্ৰক্সিমেট 38 টাইমছ আমি ইম্প্ৰুভ হ'ব পাৰিম। আমি বাৰু একেদিনে যদি চাওঁ, একেদিনে ইম্প্ৰুভ হ'ব খুজিলে ইমান ইম্প্ৰুভ হ'ব পাৰিম জানো? নিশ্চয় নোৱাৰোঁ। কিন্তু যদি আমি দিনত জাষ্ট 1% ইম্প্ৰুভ হওঁ, তেনেহ'লে বছৰত এপ্ৰক্সিমেট প্ৰায় 38% আমি ইম্প্ৰুভ হ'ব পাৰিম। আমি কোনো কাৰণে ইচ্ছা কৰিলেও একেদিনে কিবা এটা ডাঙৰ কিবা এটা কৰি আমাৰ লাইফটো চেঞ্জ কৰি ল'ব নোৱাৰোঁ। আৰু আমি কিবা এটা কৰিব বিচাৰিলেও আমাৰ হেবিটে, আমাৰ অভ্যাসে সেই কামটো কৰাৰ পৰা আঁতৰাই ৰাখিব, আমাৰ ইচ্ছা নোহোৱা হৈ যাব। আমি বাৰু একেদিনে পঢ়িব ইচ্ছা কৰিলে পঢ়িব পাৰোঁ নেকি? নিশ্চয় নোৱাৰোঁ। আমাৰ মোবাইলটো মাতিব, আমাৰ শুব টোপনি আহিব, এনেকুৱা ধৰণৰ বিভিন্ন কথা আহিব। কিন্তু যদি আমি এটা সৰু সৰু একৈছ লওঁ, আজি যদি আমি এটা পেজ পঢ়োঁ বা আমি আজি 5 মিনিট পঢ়োঁ, কাইলৈ আমি আৰু 5 মিনিট প্লাছ কৰি লওঁ, আমি 10 মিনিট পঢ়িম, কাইলৈ 15 মিনিট পঢ়িম, তেনেকৈ আপুনি আধা ঘণ্টা পঢ়িব পাৰিব। কিন্তু যদি আমি আজি আৰম্ভ কৰি আধা ঘণ্টা পঢ়িব বিচাৰোঁ বা 1 ঘণ্টা পঢ়িব বিচাৰোঁ, একে পঢ়াই আমি আধা ঘণ্টা পঢ়িব নোৱাৰোঁ। ঠিক একেদৰে আমি ছ'চিয়েল মিডিয়া চলাওঁ, মোবাইল চলাওঁ, বিভিন্ন ধৰণৰ হোৱাটছএপ, ফেচবুকত লাগি থাকোঁ। আপুনি আজি প্ৰায় এমাহৰ পৰা চলাই আছে ফেচবুক, হোৱাটছএপ, কাইলৈ আপোনাক যদি এৰি দিব দিয়ে আপুনি নিশ্চয় নোৱাৰে। আপুনি দিনটো প্ৰায় আধা হ'লেও মোবাইলটো চাব লাগিব, আপোনাৰ সেইটো হেবিট হৈ গৈছে। কিন্তু আপুনি যদি আজি আধা ঘণ্টা, কাইলৈ আধা ঘণ্টা কমাই আনে, তাৰ নেক্সট দিনা কিন্তু আপুনি এই ছ'চিয়েল মিডিয়া অলপ ইউজ নকৰাকৈ আপুনি পাৰ কৰি দিব পাৰিব। আমাৰ বহুতৰে ক্ষেত্ৰত এনেকুৱা হয় যে আমি আজি কিবা এটা আৰম্ভ কৰোঁ আৰু কাইলৈ আমাৰ ৰিজাল্ট লাগে, বা আজিয়ে আমাৰ আৰম্ভ কৰাৰ পিছ মুহূৰ্ততে আমাৰ ৰিজাল্ট লাগে। এনেকুৱা হ'ব পাৰে জানো? আপুনি আজি এটা ইউটিউবত ভিডিঅ' বনালে, আজি চেনেল এটা বনাই ধুনীয়াকৈ ভিডিঅ' দিলে, কাইলৈ আপোনাক 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ লাগে। এনেকুৱা হ'ব পাৰে জানো? নিশ্চয় নোৱাৰে। আপুনি আজি এটা দিয়ক, কালি এটা দিয়ক, কালি এটা দিয়ক, এনেকৈ বহুকেইটা ভিডিঅ' দিয়াৰ পিছতহে হয়তো আপুনি ছাকচেছ হ'ব। আৰু বহু ক্ষেত্ৰত এনেকুৱা হয় যে আমি ভয় খাই, আমিনো সেনেকুৱা হ'ব পাৰিমনে, আমাৰনো ইমান ডাঙৰ এটা কাম কৰিব পাৰিমনে মই, এনেকুৱা ভাবিব আমি প্ৰথম ষ্টেপটোৱে নলওঁ, য'ত নেকি আমি আমাৰ গ্ৰ' কৰা বা আমাৰ সেই লক্ষ্যত উপনীত হোৱাৰ কোনো চান্সেই নাথাকে, যিহেতু আমি আৰম্ভই নকৰোঁ। আৰু বন্ধুসকল, আৰম্ভ কৰিবলৈ কোনো কাৰণত ভয় কৰিব নালাগে, ইফালে ফল যিয়েই নহওক। আৰু সেয়েহে বন্ধুসকল, প্ৰথম ষ্টেপটো লওক। যিকোনো কাম এটা কৰিব ইচ্ছা কৰে, কাম এটা ভাল কাম এটা আৰম্ভ কৰক, আৰু আৰম্ভ কৰি দেহে লাগি দিয়ক সেই কামটো সম্পূৰ্ণ কৰিবলৈ। কোনো কাৰণত স্কিপ নকৰিব, কোনো কাৰণত হাৰ নামানিব। সেই কামটো যেতিয়ালৈ সফল নহয় তেতিয়ালৈ আপুনি লাগি থাকক। আৰু এদিন আজি যিকেইজন বন্ধুৱে আপোনাৰ সেই কাম দেখি ইনচাল্ট কৰে, আপোনাক কয় যে আপুনি একো কৰিব নোৱাৰে, আৰু সেই বন্ধুসকলে এদিন আহি আপোনাৰ লগত চেল্ফি উঠিব ল'ব, আপোনাক ক'ব যে তই এইটো কেনেকৈ কৰিলি। সেয়ে বন্ধুসকল, আৰম্ভ কৰক, জীৱনত যিয়েই নহওক আৰম্ভ কৰক, আৰু সেই কামটো শেষ নোহোৱালৈকে নেৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।